আপুনি এটা কথা জানেনে ৰ'ব বহি লওঁ আপোনাৰ হাতত সোণা আছে মানে গোল্ড আছে নাই আপোনাৰ মই আঙুঠি বা খাৰু পতা কথা কোৱা নাই আপুনি এই ভিডিঅ'টো য'ত চাই আছে ন আপোনাৰ মই মোবাইলটোত থকা সোণাৰ কথা কৈছোঁ কৈ আছোঁ গোটেইখিনি ভালদৰে যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনাৰ মোবাইলত থকা সোণাখিনি আপুনি ভবা সোণাটো নহয় এই সোণাটোৰ ৰং বগা মানে হোৱাইট গোল্ড এতিয়া সোণা বুলি ক'লে দামী বস্তু সেয়া লাগে হয় সোণালী কালাৰেই হওক বা বগাই হওক বা কলাই হওক যিজন মানুহৰ তাতে বহুত সোণা আছে সেইজন মানুহ কি ধনী মানুহ যিখন দেশৰ ওচৰত কলা সোণা আছে সেইখন দেশ ধনী দেশ আৰু ভৱিষ্যতে যিখন দেশৰ তাতে বগা সোণা থাকিব মানে হোৱাইট গোল্ড থাকিব সেইখন দেশ এখন ধনী দেশ হৈ পৰিব ব্লেক গোল্ড মানে হৈছে খাৰুৱা তেল বা পেট্ৰলিয়াম এতিয়া যিকেইখন দেশৰ তেল আছে বা যিকেইখন দেশৰ তেল আছিলে সেইবিলাক দেশ বহুত ধনী ধনী দেশ বৰ্তমান যেনেকৈ আপোনাৰ চৌদি আৰবিয়া কাটাৰ বা UAE এইবিলাক দেশৰ কি আছিলে বহুত তেল আছিল বা বৰ্তমানো আছে সেইকাৰণে এইবিলাক দেশে নিজৰ তেল বেলেগ দেশত বিক্ৰী কৰি সেইবিলাক দেশ একোখন বহুত ধনী দেশ হৈ পৰিছে সেইবিলাক দেশত বহুত টকা আছে এতিয়া কিন্তু হোৱাইট গোল্ড যাৰ একচুৱেল নামটো হৈছে লিথিয়াম এনেকুৱা এটা বস্তু যিটো বস্তু আমি সদায় ইউজ কৰোঁ আমি চবেই ইউজ কৰোঁ বাট বস্তুটো কি সেই বিষয়ে নাজানো আপোনাৰ মোবাইল হওক স্মাৰ্ট ৱাটচ হওক বা ব্লুটুথ স্পীকাৰে হওক বা আপোনাৰ হেডফোনেই হওক এই সব বস্তু কি হয় ইলেক্ট্ৰিক বস্তু এইবিলাক বস্তু আপুনি কি কৰিব লাগে চাৰ্জ দিব লাগে এটা চাৰ্জ দিয়াৰ কাৰণে মেইন বস্তু কি লাগিব বেটাৰী কাৰণ বেটাৰীটো চাৰ্জ হ'ব আৰু সেই চাৰ্জ ইউজ কৰি আপুনি এই প্ৰডাক্টবিলাক কি ইউজ কৰিব পাৰে বা আপোনাৰ ধৰক টেবুল লাইটেই হওক এইবিলাক বস্তু চিপকে বেটাৰীত চলে আৰু এই বেটাৰীবিলাক কিহেৰে বনে এই বেটাৰীবিলাক বনোৱা হয় লিথিয়াম আয়ন বা লিথিয়াম পলিমাৰ মেইনলি আনকি এইবিলাক বস্তুৱে নহয় আজিকালি যিমান ইলেক্ট্ৰিক কাৰ ওলাইছে সেই চবতে অলমষ্ট 90%তে লিথিয়াম বেটাৰী ইউজ হয় গতিকে লিথিয়াম কিমান বেছি এটা ইম্পৰ্টেণ্ট বস্তু হৈ পৰিছে আজিৰ দিনত সেইটো নিশ্চয় অলপ অনুভৱ কৰিব পাৰিছে গতিকে ইন ফিউচাৰ যিখন দেশৰ ওচৰত লিথিয়াম বহুত বেছি পৰিমাণে থাকিব সেইখন দেশ এখন ধনী দেশ হৈ পৰিব এটা সময়ত কেনেকুৱা আছিল চব বস্তুৰ কাৰণে পেট্ৰল লাগিছিল ডিজেল লাগিছিল সেয়া গাড়ী হওক বা ফেক্টৰী হওক বা ঘৰৰ আনকি ইনভাৰ্টাৰে হওক সেইবিলাক চব কি আছিলে পেট্ৰল ডিজেলত চলা বস্তু আছিলে সেইকাৰণে সেইটো সময়ত যিবিলাক দেশৰ পেট্ৰলিয়াম আছিলে যিবিলাক দেশৰ খাৰুৱা তেল আছিলে সেইবিলাক দেশ বহুত ধনী হৈ গৈছে সেইবিলাক দেশে বহুত টকা ইনকাম কৰিছে কিন্তু আজিকালি চব বস্তু লাহে লাহে কি ইলেক্ট্ৰিক হ'ব ধৰিছে আপোনাৰ ইলেক্ট্ৰিক কাৰত ইলেক্ট্ৰিক বেটাৰী ইউজ হ'ব আপোনাৰ বেটাৰীবিলাক ইলেক্ট্ৰিক হ'ব ধৰিছে চব বস্তুৱে আজিকালি ইলেক্ট্ৰিক হ'ব ধৰিছে আৰু ইলেক্ট্ৰিক বস্তুৰ কাৰণে মেইন বস্তুটো হৈছে বেটাৰী আৰু সেই বেটাৰীটোৰ কাৰণে ইউজ হয় লিথিয়াম মুঠতে যিমান যি ইলেক্ট্ৰিক আইটেম আছে যিবিলাক আইটেম আমি চাৰ্জ কৰিব পাৰোঁ সেইবিলাক চবতে লিথিয়াম বেটাৰী ইউজ হয় বৰ্তমানৰ যিবিলাক গাড়ী পেট্ৰল বা ডিজেলত চলে সেইবিলাক গাড়ীটো এটা বেটাৰী থাকে সেইটো লেড এচিড বেটাৰী হয় স্পেচিয়েলি গাড়ীবিলাক যে আমাৰ চেল্ফ ষ্টাৰ্ট হয় বাইক হওক বা গাড়ী হওক বা গাড়ী যে আপোনাৰ আইনাখন উঠা নামা কৰে নিজে চুইচটো টিপিলে সেইবিলাক কি কৰে বেটাৰী কণ্ট্ৰল কৰে সেইটো হ'ল লেড এচিড বেটাৰী কিন্তু সেইকেইটা বেটাৰী কি হয় বহুত বেছি হেভি হয় বা বহুত বছৰ নিটিকে কিন্তু তাৰ তুলনাত লিথিয়াম বেটাৰীবিলাক বহুত বেছি পাতল হয় বহুত বেছি বছৰ টিকে চাৰ্জ বহুত টাইম থাকে এইখিনিতে এটা গুড নিউজ আছে যে যোৱা ফেব্ৰুৱাৰীৰ 9 তাৰিখে মিনিষ্ট্ৰী অফ ইণ্ডিয়াই ঘোষণা কৰে যে জম্মু এণ্ড কাশ্মীৰৰ ৰিয়াচি জিলাৰ চালাল হাইমানা নামৰ এৰিয়া এটাত এটা লিথিয়ামৰ খনি পাইছে য'ত প্ৰায় 6 মিলিয়ন টন লিথিয়াম থকা বুলি অনুমান কৰিছে আৰু যদি মই এইখিনিতে আপোনাক কেজিত ক'ব লাগে প্ৰায় 600 কৰোৰ কেজি নাই এতিয়াতে ইমান বেছি খুচ নহ'ব কাৰণ এইটো জাষ্ট অনুমান কৰিছে একদম 100% চিয়ৰ নহয় যে ইমানেই আছে বা তাৰে কোৱালিটি কি হ'ব সেইটোৰ কাৰণে 100% চিয়ৰ নহয় তেওঁলোক এতিয়াও আৰু যিটোৰ কাৰণে প্ৰায় আকৌ 2-3 বছৰ টাইম লাগিব চিয়ৰ হোৱালৈকে তাৰোপৰি এই খনিত যি লিথিয়াম পোৱা যাব সেইটো আনি যদি ডাইৰেক্ট আমি মোবাইলত বা গাড়ীত ইউজ কৰিব নোৱাৰোঁ ইলেক্ট্ৰিক কাৰবিলাকত বা ইলেক্ট্ৰিক যিমান যি বস্তু আছে তাৰ কাৰণে তাৰ পৰা লিথিয়ামটো এক্সট্ৰেক্ট কৰিব লাগিব ফেক্টৰীত প্ৰচেছ কৰিব লাগিব আৰু লিথিয়াম যেতিয়া খানি ওলোৱা যায় যেতিয়া তাক পিউৰিফাই কৰা যায় তেতিয়া বহুত পৰিমাণৰ পানী লাগে আৰু বহুত বেছি এয়াৰ পলিউশ্যনো হয় যদি মই আপোনালোকক এনে এটা অনুমান দিব লাগে তেতিয়া 1 টন লিথিয়াম এক্সট্ৰেক্ট কৰোঁতে প্ৰায় 2.2 মিলিয়ন টন পানী লাগে যদি মই কেজিত কওঁ 1 কেজি লিথিয়াম এক্সট্ৰেক্ট কৰোঁতে প্ৰায় 2200 লিটাৰ পানী লাগে আৰু এই প্ৰচেছটোত বহুত বেছি কাৰ্বন ডাই অক্সাইডো ওলায় গতিকে এতিয়াও বহুতখিনি ষ্টেপছ চাব বাকী আছে যে তাতে কিমান লিথিয়াম আছে সেই লিথিয়ামৰ কোৱালিটি কেনেকুৱা সেই লিথিয়ামখিনি আমি ইকনমিকেলি এক্সট্ৰেক্ট কৰাটো পচিবল হ'বনে নহয় আমাৰ পৰিৱেশত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব তাৰ পিছতহে আমি ডিচিশ্যন ল'ব পাৰিম যে এয়া লিথিয়াম এক্সট্ৰেক্ট কৰাটো পচিবল হয় নে নহয় আৰু সেইখিনিতে কামৰ কাৰণে প্ৰায় 4-5 বছৰৰ টাইম লাগি যাব গোটেই মিলি কিন্তু এইখিনিতে আৰু এটা প্ৰব্লেমো আছে যে কোনো এখন দেশত লিথিয়ামৰ খনি থাকিল বুলিয়ে
সেই দেশখন যে বহুত বেছি ধনী হ'ব বা সেই দেশখন যে লিথিয়ামখিনি ইউজ কৰিব পাৰিব সেইটো বস্তু নহয় কিয়নো গোটেই পৃথিৱীৰ প্ৰায় 54% লিথিয়াম আছে বলিভিয়া চিলি আৰু আৰ্জেণ্টিনাত কিন্তু দেখিব যে এই দেশকেইখন ইমান বেছি ধনী দেশ এতিয়াও হোৱা নাই কাৰণটো কি কাৰণ একেখন দেশৰ ওচৰত লিথিয়ামটো আছে মানে আপোনাৰ ৰ মেটেৰিয়েলটো আছে কিন্তু সেই লিথিয়াম প্ৰচেছ কৰিব পৰা ফেক্টৰী নাই সেই লিথিয়াম প্ৰচেছ কৰিব পৰা মেন পাৱাৰ নাই আৰু এইখিনি কাম কোনে কৰে গেছ কৰকচোন এখনে দেখাছে যোনে বহুত বেছি প্ৰডাকশ্যনত মাষ্টাৰ কৰিছে আৰু সেইখন হৈছে চাইনা নিজা লিথিয়াম বেছি নাই কিন্তু গোটেই পৃথিৱীত যিমান বেটাৰী আছে ন তাৰে প্ৰায় 80% বেটাৰী চাইনাত বনোৱা হয় এতিয়া লিথিয়াম এক্সট্ৰেক্ট কৰা প্ৰচেছটোত বা লিথিয়াম বেটাৰী বনোৱা প্ৰচেছটো ইমান ইজি নহয় তাৰ কাৰণে একদম হাইটেক টেকন'লজি লাগিব ৱৰ্ল্ড ক্লাছ ইণ্ডাষ্ট্ৰী লাগিব এতিয়া বাৰু টেকন'লজি আৰু ইণ্ডাষ্ট্ৰী বাৰু বাহিৰৰ পৰা আহি যাব কিন্তু যিখিনি মেন পাৱাৰ আছে সেইখিনি স্কিল্ড হ'ব লাগিব যেটো বস্তুৰ ভাৰতত বহুত বেছি অভাৱ কাৰণ আমাৰ ভাৰতত লেবাৰ বহুত আছে কিন্তু স্কিল্ড লেবাৰ কম আছে আৰু ভাৰত চৰকাৰে কৈ আছে যে 2030 লৈকে প্ৰায় 30% কাৰ ইলেক্ট্ৰিক কাৰ হ'ব লাগিব গতিকে এনে ক্ষেত্ৰত লিথিয়াম বোলা বস্তুটো খুব বেছি ইম্পৰ্টেণ্ট হৈ পৰে আৰু যদি আমি সেই লিথিয়াম এক্সট্ৰেক্ট কৰি আমাৰ দেশতে লিথিয়ামৰ বেটাৰী বনাব পাৰোঁ তেতিয়া আমাৰ কাৰণে যি আত্মনিৰ্ভৰশীল ভাৰতৰ কনচেপ্টটো আছে সেইটো ছাকচেছ হ'ব কিন্তু যদি মই গোটেইবিলাক পচিবল বুলি ধৰোঁ যে ইকনমিকেলি এক্সট্ৰেক্ট কৰাটো পচিবল হয় ক্লাইমেট চেঞ্জত ইমান বেছি প্ৰভাৱ নপৰে বা আমাৰ মানুহখিনিও সেনেকুৱা ধৰণৰ স্কিল ইউজ কৰিব পাৰিব বা ৱৰ্ল্ড ক্লাছ ফেচিলিটি আহিব তেতিয়াহ'লে ডেফিনেটলি ভাৰতবৰ্ষ সঁচাকৈ সোণেকা চিৰিয়া হ'ব বাকী G20ৰ পৰা ভাৰতবৰ্ষৰ কি লাভ হ'ব পাৰে যদি সেয়া জানিব বিচাৰে এই ভিডিঅ'টো চাব পাৰে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত